নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আৰু আজি মই আহিলোঁ মাংনদলত আগত চাকি দিব আছিল, সেইবাবে মই মাংনদলত আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, আপোনালোকে চাব পাৰিব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওক মাংনদলটো। আমি এয়া সোমাই আহিছোঁ দলৰ ভিতৰলৈ আৰু ভগৱানক চিন্তা কৰি আমি দলৰ ভিতৰত সোমাই আহিলোঁ। চাওক আপোনালোকে। এয়াই হৈছে মাংনদল। আপোনালোকে দেখা পাইছে আগফালে, এয়াই হৈছে আমাৰ মাংনদলটো। এই আপোনালোকে চাওক। আপোনালোকো যদি ওচৰ পাজৰ হয় তেন্তে আপোনালোকে ইয়ালৈ আহিব পাৰে। ইয়াত আহি ভগৱানক চিন্তা কৰিব পাৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মাংনত অৱস্থিত মাংনদল, আৰু আপোনালোকে আহিব পাৰে সেৱা কৰিবৰ বাবে ইয়াত। আৰু যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, লগতে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওক আপোনালোকে। ভিডিঅ'টো বৰ এটা দীঘলীয়া নহ'ল, তথাপিও আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' আগবঢ়াই দিলোঁ। আপোনালোকে ভাল পাব বুলি ভাবিছোঁ। চাওক আপোনালোকে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আমি চাকি দিব যাওঁ, সেইবাবে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ।